গুড মৰ্নিং স্বাগতম জনাইছোঁ PN চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। তো আজি নতুন বাইক লৈ ভূটানলৈ যাম লগৰ কেইটাৰ লগত। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে ভাল ভাল ইনফৰমেশ্যন দিম ভূটানৰ পৰা। তো আমি যাবলৈ ৰেডি। মই এতিয়া নতুন বাইকখন মোৰ আপোনালোকক দেখুওৱা নাই, এতিয়া দেখাই ল'ম, চাই ল'ব। ফাইনেলি আজি গোটেইকেইজনে লগ লাগি ভূটান যাবলৈ ৰেডি। গাঁৱৰ ল'ৰা গোটেইকেইটাৰ লগতে ভূটান যাব ওলাইছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। আমাৰ ঘৰৰ পৰা ভূটান প্ৰায় 20ৰ পৰা 25 কিলোমিটাৰ হয়। এতিয়া আমি ভূটে পোৱা চক পালোঁ। আগৰ পিনে থকা ঘৰ দুটা ধুনীয়া লাগিছে, চাওক আপোনালোকে। আৰু আমি এতিয়া সন্যাসী শিৱ মন্দিৰ যোৱা গেটখন পালোঁ। অলপ আগত দেখাই দি আছোঁ আপোনালোকক। সৌটো সন্যাসী শিৱ মন্দিৰ হয়। মোৰ বাইকতে মই আৰু মন্নাপদাই গাড়ী চলাই আছে আৰু মই পিছত বহি আছোঁ। এতিয়া আমি আহি শিমলা চক পালোঁ। এইখন শিমলা পুলিচ ষ্টেচন, চাই লওক। এতিয়া আমি গোটেইকেইজনে ইয়াত অলপ ৰখি দিলোঁ। বেছি দূৰ নাই আৰু ভূটানলৈকে, সেইকাৰণে ইয়াতে অলপ ৰখি দিলোঁ গোটেইকেইজনে অলপ। আমাৰ নিপন দাৰ এটা চেনেল আছে, NRDS ব্লগ এণ্ড কাৰ ইনফৰমেশ্যন। তো নিপন দাৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব। আপোনালোকে বলক অলপ ভূটান আমাৰ লগত ফুৰি আহক। মন্নাপ দা ভাল ক্ৰিকেটাৰ এজন। সকলোতকৈ আমি আগত আছোঁ আৰু এয়া জনে ফটো মাৰা বুলি ভাবিছে। ধুনীয়া গছ গছনিৰ মাজেৰে আমি গৈ আছোঁ ভূটান। এতিয়া আমি বহুত ওখত উঠি আছোঁ। এই দুজন আমাৰ আগত ৱান্টেড আৰু ৰাহুল দুইটাই চেলফি উঠাৰ কাৰণে আগত গুচি গ'ল। এতিয়া দুইটাই চেলফি মাৰি আছে আগৰ। এতিয়া আমি আহি পালোঁ ইণ্ডিয়া আৰু ভূটানৰ বৰ্ডাৰ। এয়া চাওক আপোনালোকে, ভূটান এণ্ড ইণ্ডিয়া বৰ্ডাৰ। এতিয়া আমি আহি ভূটানৰ মেইন গেট পালোঁ। এয়া ভূটানৰ মেইন গেট। ইয়াত আমি পাছ ল'ব লাগিব। আৰু আপোনালোকক এটা ইনফৰমেশ্যন জনাই দিওঁ যে পাছ ল'বলৈ হ'লে ড্ৰাইভাৰৰ অৰিজিনেল লাইচেঞ্চ আৰু অৰিজিনেল ভোটাৰ কাৰ্ড, বাকী লগত অহাজনৰ ভোটাৰ কাৰ্ড অৰিজিনেল লাগিব। ডুপ্লিকেট হ'লে কোনো সোমাব নিদিয়ে। আৰু যিসকলে ভোটৰত উঠা নাই, 18 বছৰৰ তলত হয়, সিহঁতৰ অৰিজিনেল বাৰ্থ চাৰ্টিফিকেট লাগিব।
বাহিৰত ডকুমেণ্ট চেক কৰাৰ পাছত ভিতৰত সোমাব দিলে এণ্ট্ৰি পাছৰ কাৰণে এতিয়া এণ্ট্ৰি পাছ কৰি আছোঁ ইয়াত এণ্ট্ৰি কৰিব পাৰি ইয়াত আমি এণ্ট্ৰি কৰাৰ কাৰণে হাতত ভোটাৰ কাৰ্ড আৰু ড্ৰাইভিং লাইচেন্স ওলাই লৈছোঁ এতিয়া ইয়াত জমা দিলে ইয়াতে এখন এণ্ট্ৰি কাৰ্ড দি দিব তাৰ পাছত আমি ভূটানখন ঘূৰিব পাৰিম ভিতৰত সোমাবলৈ কাৰ্ড পাই গ'লোঁ এয়া চাওক এয়া ভূটানৰ এণ্ট্ৰি কাৰ্ড চাওক এইটো নদী বঢ়িয়াকৈ পাহাৰৰ ওপৰৰ পৰা পানী নামি আহি আছে এতিয়া আমি পেট্ৰল পাম্প পালোঁ ইয়াত গাড়ী পেট্ৰল ভৰাং পেট্ৰল লিটাৰ চাওক কেইটকা বৰ্তমান 64 হৈ আছে ভূটানত আৰু আমাৰ অসমত প্ৰায় 98 ভিডিঅ'টো দীঘল নকৰোঁ এইখিনিয়ে তো ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব